এইটো চাওক মছলাটো মোৰ 10 মিনিট ভজা হৈ গ'ল কম ফ্লেমত। এতিয়া মোৰ গাহৰি মাংস বনোৱা হৈ গ'ল। মই কম ফ্লেমতে দেখিছেনে, ল' ফ্লেমত মই 20 মিনিটমান এনেকৈ বনালোঁ ঢাকনি নি। হাই, কি খবৰ? আপোনালোকক ভালনে বাৰু? আজি মই নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ সোণোৱাল ভাই ইউটিউব চেনেলত। এতিয়া আপোনালোকক মই ডাৱৰীয়া বতৰ আছেতো, সেইটো কাৰণে গাহৰি মাংস এটাৰ তৰিকা মানে ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোক অকণমান স্পাইচি হ'ব, মছলা দিয়া হ'ব, কিন্তু মছলা অকণমান দিব লাগিব ইয়াত, কাৰণ কেলৈ সেইটোত মছলাটো দিলেহে সেইটো মানে ৰেচিপিটো হ'ব, মানে চব তৰিকাটো হ'বগৈ, চব্জিটো হ'ব মানে গাহৰি মাংসৰ। সেই গাহৰি মাংসটো বনাব হ'লে মই লৈছোঁ আলু 5টা, পিঁয়াজ লৈছোঁ মই 4টা, আৰু শুকান জলকীয়া লৈছোঁ। শুকান জলকীয়াটো মই বইল কৰি ল'ম বাৰু, দেখিব পাছত ভিডিঅ'ত। শুকান জলকীয়া লৈছোঁ, ৰচুন লৈছোঁ, আদা লৈছোঁ, অলপমান মছলা লৈছোঁ 5 পেকেট, দুটকীয়া। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া চাওক এইকেইটা বস্তুকেইটা কি কি লৈছোঁ মই দেখাইছোঁ আপোনালোকক। গাহৰি মাংস 1 কিলো, মানুহ বেছি নাই, অলৰেডি মই বইল কৰি লৈছোঁ। এইটো 20 মিনিট বইল কৰিলোঁ, তেতিয়া ভাল, বইল কৰিলে ভাল, আৰু পেটটো অকণমান তেলটো অলপমান ওলাই যায় ন, তেতিয়া সেইটো ভাল। আৰু এইফালে আলু দেখিছে, আৰু এইটো পিঁয়াজ, আদা, ৰচুন। এতিয়া এইটো মই চচপেনটোত মানে কি কৰিম, পানী দি কেনে ইয়াতে শুকান জলকীয়া আছে, শুকান জলকীয়াটো তিয়াই কেনে অলপমান গেছটো জ্বলাই বইল কৰি ল'ম। সেইটোৱে পিছি দিম, কেঁচা জলকীয়া নিদিওঁ মই আজি, অকল শুকান জলকীয়া দিম। আৰু এইফালে এইটো দিছেনে, এইটো আদা ৰচুনটোত ভৰাই পিচি ল'ম। ভিডিঅ'টো চাই মই এইটো শুকান জলকীয়া 15টা লৈছোঁ, পানী দিছোঁ, পানী দি গেছটো জ্বলাই 10 মিনিট এইটো বইল কৰিম। বইল কৰি এইটো তাত খুন্দুনাত পিচি কেনে দিম, এনেকৈ নিদিওঁ গোটাকৈ। আৰু কেঁচা জলকীয়া আজি মই ইউজ কৰা নাই। ইয়াতে বহুত বৰষুণ, বজাৰ কৰি ভালকৈ নাপালোঁ, মাতি দিলোঁ। ভিডিঅ'টো অলপমান স্পাইচি মছলাদাৰ হ'ব পাইছে ন, সেইকাৰণে মছলা মই বেছি লোৱা নাই। এইকেইটা লৈছোঁ আহিছেনে, 2 টকা দি আনিছোঁ। একবাৰ ইউজ কৰিম, বেছি নকৰোঁ। এইকেইটা মছলা দিম এতিয়া। মই মছলাটো এতিয়া ইয়াতে গুলাই ল'ম, মানে এইটো ডাইৰেক্ট তেলত দি নিদিওঁ। তেলত দি দিলে কি হয় আপোনাৰ, তেলত যদি ফ্লেমটো বেছিকৈ বাঢ়ি যায় মছলাটো জ্বলি যাব, ভাল নালাগিব খাই। সেইটো কাৰণে ইয়াতে মোক দিম মই হালধি কৰি দিম। হালধি 1 চামুচমান দি দিলোঁ। ইয়াতে চব একেলগে দি দিলোঁ। দিয়াৰ পাছত ইয়াতে পানী দি দিম। পানী অলপমান দিম, বেছি নিদিওঁ, অকণমান দি গুলাই ৰাখি দিম। গুলাই মানে মছলাটো ফুলিবলৈ দিম, তাৰপিছত তেলতে দি দিম। আৰু এইটো মছলা পেষ্টটো হৈ গ'ল মোৰ। এইটো মছলাটো লৈছেনে, এইটো পেষ্টটো মিলোৱা হৈ গ'ল। আৰু আমাৰ ইয়াতে বৰষুণ, বহুত প্ৰবল বৰষুণ দি আছে, বৰষুণ মানে বহুত বেছি দিছে। ওলাই যাব নোৱাৰোঁ বাহিৰত, মানে তেনেকুৱা নিচিনা বৰষুণ দিছে। আপোনালোকে চাব দে, মই বৰষুণৰ ক্লিপটো অকণমান দেখাইছোঁ। গেছটো জ্বলালোঁ, জ্বলোৱা হৈ গ'ল। এতিয়া কেৰাহীটো পাতি দিম। দেখিলে নে বৰষুণ কেনেকুৱা হৈছে, ইমান ডাবল বৰষুণ দি আছে, বহুত বেছি, মানে 200তকৈ বেছি, গোটেই ৰাতিটোৱে দি আছে। ৰাতিটো দিলে এতিয়া 12টা বাজিলে দিয়ে আছে, মানে 24 ঘণ্টা হ'ব এতিয়া বৰষুণ দিয়ে ইয়াতে। এতিয়া মই ইয়াতে কেৰাহীটো গৰম হ'ব দিওঁ। মোৰ এইফালে দেখিছেনে পুলিচ আৰু জলকীয়া এইটো। আৰু আজি ঠাণ্ডা বতৰটো অকণমান জ্বলা খাব লাগে, কিন্তু কেঁচা জলকীয়া নাই, এইটো শুকান জলকীয়াটো সেইটো চলক। এতিয়া মই ইয়াতে তেলটো দি দিলোঁ কেৰাহীত, পূৰা গৰম হৈ গ'ল। গাহৰি মাংসটো বেছি তেল নিদিওঁ, অলপে দিম, 100 গ্ৰামমান দিম। তেলটো কমাই দিছোঁ। এইটো বইল হৈ গ'ল, এইটো বন্ধ কৰি দিলে এতিয়া মই গেছটো। তেলটো পূৰা গৰম হ'ব দিছোঁ। আৰু আপোনালোকে ৰিফাইন চিফাইন ইউজ নকৰিব, পৰাপক্ষত একদম লোকেল মিঠাতেল হ'লে মানে ভাল হয়। লোকেল মিঠাতেল ল'ব, লোকেল মিঠাতেলৰ লগত বনাব, খায়ো ভাল লাগে, হেল্ডি হয়। আৰু পূৰা অৰ্গেনিকটোতো ভালেই, ঘৰতে যিটো নিজে খেতি কৰি কেনে আপোনাৰ মিলত পিচাই কিনে যিটো তেল ইউজ কৰিব পাৰিলেতো ভালেই। এতিয়া মোৰ তেলটো সম্পূৰ্ণ গৰম হৈ গ'ল। ইয়াতে মই পিঁয়াজটো দিম।
পিঁয়াজটো দি কিনে অলপমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম মই। এতিয়া মই পিঁয়াজটো ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'লোঁ দিছেনে পূৰা অলপমান ব্ৰাউন কালাৰ মানে চাৰ্টটো মানে পূৰা সিজিছেগৈ আৰু এতিয়া মই ইয়াতে দিম খুন্দি ৰখা আদা ৰচুন পেষ্টটো দিম। খুন্দি ৰখা আদা ৰচুন পেষ্টটো ইয়াতে মই ঢালি দিম। আৰু এতিয়া মই আৰু এই ৰচুনটো যিটো দিলে যে কেঁচা কেঁচা স্মেল এটা আহে সেইটো স্মেলটো মানে গোন্ধটো যোৱালৈকে মই ভাজি থাকিম কম ফ্লেমত, বেছি জুই নিদিওঁ, মিডিয়াম কৰি ল'ম কাৰণ কেলৈ জ্বলি যাব, বেছি পুৰি জ্বলেগে মানে ভাল নহ'ব খাবলৈ। সেইটো কাৰণে এতিয়া মই এইটো আকৌ ভাজিম, আকৌ মিডিয়াম ফ্লেমত আকৌ 5 মিনিটমান ভাজি ল'ম, যিটো নেকি কেঁচা কেঁচা এই গোন্ধটো সেইটো যোৱালৈকে। হাফ বইল হ'লেই এতিয়া মানে টেনশ্যন নাই আৰু অলপমান কিমান আৰু গাহৰিটো 20 মিনিট বইল হৈ আছে আৰু 45 মিনিটমান সিজাই দিম, তেতিয়া এইটো ইয়াতো সিজি যাব। এতিয়া জলকীয়াটো পূৰা এইটো পানী ওলাব ধৰিলে, পূৰা কোমল হৈ গ'ল। এতিয়া ইয়াতে মই ভৰালোঁ আপোনাৰ এই পিঁয়াজ আদা ৰচুন হোৱালৈকে মই এইটোত এই জলকীয়াকেইটা দি কিনে অকণমান পিচি ল'ম। ইমান গুৰি নহ'ব, মিক্সি নিচিনা হ'লেও অলপমান চেষ্টা কৰিম আপোনালোক দেখাবলৈ। এইটো মই পিচি ল'ম, তাৰপাছত চাই থাকিম। এতিয়া মই জলকীয়াটো পিচি ল'ম। জলকীয়াটো যদি এনেকৈ বইলটো পিচিবলগীয়া হ'লে পিচিব মতে আপোনালোকে সাৱধানে পিচিব, কাৰণ যিটো পানী বইল হৈ আছে ন, ভিতৰত পানী থাকে, পানীটো চিটিকি এইখিনি চকুত নহ'ব পাৰে। সেইটো কাৰণে মই আঁতৰলৈ এনেকৈ আঁতৰৰ পৰা এনেকৈ কৰি আছোঁ। মোৰ পিছা হৈ গ'ল, ইমানটো হ'ল, বেছি কৰিব নোৱাৰোঁ, চকুতে সোমাইছে যে পানীটো আহিলে। এইটো যিটো পানী আছে না, চিটিকি কাৰণে চকুটো মাছি পূৰা জ্বলে, মুখত লাগিলে জ্বলে। এইটো এনেকৈ দিম। আৰু এতিয়া মোৰ এইফালে এইটো আদা ৰচুন পিঁয়াজটো ভজা হৈ গ'ল, পূৰা নিচিনা হৈ গ'ল ধুনীয়াকৈ, পূৰা ৰঙা হৈ গৈছে। এতিয়া মই ইয়াতে এই মছলাটো দি দিম, ইয়াতে দি দিম। ইয়াতে লাগি থাকে নহয়, লাগি থকাৰ কাৰণে ইয়াত আৰু অলপমান স্লাইড পানী দি কিনে দি দিম আৰু চাব দে কেনেকুৱা বহুত ধুনীয়া হ'ব, চাব এইটো চাওক কালাৰ, কালাৰটো ধুনীয়াকৈ বনি যাব। ইয়াৰ লগতে মই যিটো জলকীয়া খুন্দিছিলোঁ ন, পেষ্ট কৰিছিলোঁ, এইটো দি কিনে ভাজি ল'ম। ইয়াক এতিয়া না মছলাটো ঘনে ঘনে লৰাব লাগিব, নহ'লে ডাঠ হৈ গৈছেতো, ডাঠ হোৱাৰ লগে লগে মানে লাগি ধৰিব। দেখিছেনে কেনেকুৱা কালাৰ? কেতিয়াবা এনেকৈ ঘৰত বনাই খাই চাব, ভাল লাগে। কিমানো ৰেষ্টুৰেণ্ট বা হোটেলৰ পৰা আপোনালোকে এনেকৈ খাব, কেতিয়াবা ঘৰতে বনাবলৈ ট্ৰাই কৰিব। ইয়াতে এইটো খুন্দি ৰখা জলকীয়াটো ইয়াতে দি দিম, একেলগতে মানে সিজাই ল'ম। মই এইটো জলকীয়াটো সিজাই ল'ম লগতে। এতিয়া মই লৰাই ল'ম, লৰাই মিডিয়ামত ফ্লেমত বনাব লাগিব এইটো। আৰু ইয়াতে জলকীয়াটো অকণ লাগি থৈছে, এইটো পানী অকণ ইয়াতে মই দি দিলোঁ, দেখিছেনে? দি এইটো গুলাই ল'ম, গুলাই কেনে ইয়াতে ঢালি দিম। মছলাটো একদম 5 মিনিট বনাব লাগিব ভাজি কেনে, নহ'লে ভাল নহ'ব খাবলৈ। অকণমান দেৰিলৈকে বনাব লাগিব। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে সেইসকলক কৈছোঁ যে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কাষত থকা ঘণ্টা বটনটো দবাই কিনে অন কৰি ৰাখিব, যাতে এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পোনপ্ৰথমে পোৱাকৈ। সেইটো চাওক, মছলাটো মোৰ 10 মিনিট ভজা হৈ গ'ল কম ফ্লেমত দি কিনে। মছলাটোৰ পৰা পূৰা তেলটো ওলাইছে, দিছে ৰঙা ৰঙাকৈ। এইটো তেলটো ওলালে, তেলটো ওলোৱাৰ লগে লগে গম পালে যাতে ইয়াতে এতিয়া মই মাংসটো দিব পাৰিম। মাংসটোতো হাফ বইলে আছে, ধুনীয়াকৈ তেলটো ওলাইছে, দিছে নে ৰঙা ৰঙাকৈ। এনেকৈ আপোনালোকে কম জুইত বনাই ল'ব, তাৰ পাছতহে মাংসটো দি দিম। এইটো মাংসটো দিছে পানী আছিলে, মাংসত দিছে, এইটো বইল কৰি লৈছোঁ। আপোনালোকে বইল কৰি ল'ব, বইল নকৰাকৈ এনেকৈ নবনাব, বইল কৰি ল'ব আগতীয়াকৈ। তাৰপিছত দি দিলোঁ মই এতিয়া।
এতিয়া বইল কৰি ৰখা আলুটো মই একেলগতে দি দিম। বইল কৰাটো ধুনীয়াকৈ এনেকৈ লৰাই ল'ব। পূৰা মছলাটো একদম চবৰ লগত মিক্স হোৱাকৈ ভালকৈ লৰাই ল'ব। তাৰপাছত আপুনি নিমখটোতো মই দিয়াই নাই, আপোনালোকে নিমখটো দি ল'ব। কেতিয়া দিয়ে নাজানো, আপোনালোকে আগত কিছুমানে তেলতো নিমখ দিয়ে বা কিছুমানে ভাজি থাকোঁতে কিছুমানে লাষ্টত দিয়ে। মই আকৌ এই মাজতহে নিমখটো দিওঁ, প্ৰথমতে নিদিওঁ। দেখিছেনে কেনেকুৱা কালাৰ আছে, ইমান ধুনীয়া। আপোনালোকে ঘৰত বনাই খাই চাব, বহুত ভাল লাগে এনেকৈ খাই। এতিয়া মই ইয়াতে নিমখটো দিম সোৱাদ অনুসৰি। লৰাই দিম ভালকৈ, নিমখটো মিক্স হোৱাকৈ লৰাই দিম। ষ্টেণ্ডডাল হৈয়ে পৰিছে আকৌ, অলপমান সৰু যে সেইটো কাৰণে পৰিছেগৈ আৰু খৰিত মানে বেছি জোকা খালে মানে পৰি যায়গৈ। সেইকাৰণে মিক্স কৰা হৈ গ'ল মোৰ। এতিয়া মই এইটো মিডিয়াম ফ্লেমত অলপমান 5 মিনিটমান সময় মই ঢাকি দিম। ঢাকি দিয়া পাছত ইয়াৰ কালাৰ কেনেকুৱা হ'ব। ফ্লেমটো এটা ল' হৈ ধৰিছে নহয়, এতিয়া মই এইটো মিডিয়াম কৰি দিম। মিডিয়াম কৰি হৈ গ'ল। এতিয়া ইয়াক এতিয়া মানে অকল বনাবহে লাগে। বাকী চব দিয়া হৈ গ'ল, মছলা দিয়া হ'ল, নিমখ দিয়া হ'ল, হালধি, তেল, ৰচুন, আদা চব দিয়া হ'ল। এতিয়া এইটো অকল বনাবহে লাগে। মই মছলাটো আগতে বনাই লওঁ, তাৰপাছতে মাংস বা চিকেন হ'লে চিকেন দিওঁ, গাহৰি হ'লে গাহৰি মাংস দিওঁ, খাচী হ'লেও খাচী দিওঁ। কেতিয়াবা আকৌ মই মাংসটো আগত ফ্ৰাই কৰোঁ। ব্ৰইলাৰ চিকেন হ'লে মানে ব্ৰইলাৰ মাংস হ'লে মই আগতীয়াকৈ মাংসটো ফ্ৰাই কৰি লওঁ। কিয় মাংসটো অলপমান ফ্ৰাই কৰিলে মানে গোটা হৈ যায়। গোটা হয়, তাৰপিছত অলপমান ভিজি গ'লে মানে অকণমান শুই যোৱা এটা হ'ব লাগে, মানে ব্ৰাউন কালাৰ হৈ গ'লে মানে ভাল হয়। তেনেকুৱাকৈ মই বনাই লওঁ। এতিয়া মই আজি মছলাটো আগতে যিটো আছিলে সেইটো আগতে বনাই ল'লোঁ। তাৰপাছত দেখিছেই মাংসটো দিছোঁ, আলু দিছোঁ। আলুটো মই হাফ বইল কৰি লৈছোঁ, দেখিছেই। কাৰণ কেলৈ আলুটো ডাঙৰ হ'ব না, টাইম লাগিব। সেইটো কাৰণে মই সোনকালে হওক বুলি মই নিজে বইল কৰিছোঁ। আপোনালোকে বইল নকৰাকৈ দিব পাৰে, আপোনালোকৰ লগত কথা। কিন্তু মই বইল কৰি ল'লোঁ। চাই এতিয়া ভিডিঅ'টো মোৰ এতিয়া বৰ্তমান ঢাকি ৰখা 5 মিনিট হৈ গ'ল। আপোনালোকক ঢাকনাটো উতৰাই কেনে দেখো চাওক, এইফালে মিডিয়াম ফ্লেমতে সিজাই দিছেনে আপোনাক দেখাই চাব দেই। আপোনালোকক দেখিছেনে কেনেকুৱা তেল ওলাইছে গাহৰিটো বা পূৰা কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে, কেনেকুৱা ধুনীয়া কালাৰ লাগিছে। আপোনালোকৰ নিশ্চয় চাগে দেখিলে মুখৰ পৰা জিভা পানী পৰিছে যেন লাগিছে দেই। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। কমেণ্ট এটা দিবই, ভাল হৈছে নে বেয়া হৈছে। কালাৰটো দেখি ভাল লাগিছে, খাবলৈতো ভালেই লাগিব। দেখিছে, আপোনালোকৰ ঘৰটো এবাৰ ট্ৰাই কৰি চাব, এনেকৈ বনাই কিনে খাই চাব, ভাল লাগিব। আৰু কোনোবা আলহী চালহী আহিলে এনেকৈ বনাই খাব, ভাল লাগিব, ভাল বুলি কৈ থৈ যাব। আৰু মই যিকেইটা ষ্টাইলত খানাটো বনাই সেই ষ্টাইলত বনালে এনেইতো ভালেই হ'ব। এতিয়া মোৰ গাহৰি মাংস বনোৱা হৈ গ'ল। মই কম ফ্লেমতে দেখিছেনে, ল' ফ্লেমত মই 20 মিনিটমান এনেকৈ বনালোঁ, ঢাকনি নিদিয়াকৈ ওপৰত। তো দেখিছিলে ঢাকনি দিয়া পাছত ঢাকনিটো দিয়াই নাই মই, পূৰা ধুনীয়াকৈ সিজি গ'ল। আলুটো সিজিলে, কালাৰটো ধুনীয়া হৈ গ'ল। মাংস দিছে কেনেকুৱা লাগিছে আপোনালোকে কেনেকুৱা পালে কমেণ্টটো কৰিব। আকৌ এবাৰ কৈছোঁ যে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু কাষত থকা ঘণ্টা বটলটো টিপি কিনে অন কৰি ৰাখিব, যাতে এনেকুৱা ভাল টেষ্টি একদম মানে ৰেচিপি আপোনালোকে পাই থাকিব কাৰণে। হা, আমাৰ এটা লাঞ্চ টাইম হ'ল। আমি এতিয়া ভাত খাব লৈছোঁ। পাতলাকৈ দালি বনাইছিলোঁ, দালি আছে, বোলে গাহৰি মাংস আছে। দেখিছেনে কেনেকুৱা গ্ৰেভি, কেনেকুৱা মজা লাগিছে। এতিয়া ভাতটো খাই লওঁ, আপোনালোকে চাই থাকক। ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰিব। আজি আৰু ভিডিঅ'টো ভালকৈ বনোৱা নহ'ল, মানে বৰষুণ দি আছিলতো, লৰালৰিকৈ বনোৱা হ'ল আৰু সেইকাৰণে চাব। আৰু কচম কৈছোঁ, বহুত ভাল লাগিছে, মিছা কথা কোৱা নাই। কচম কৈছোঁ, বহুত ভাল লাগিছে, মিছা কথা কোৱা নাই। মই কোৱা মতৰ মানে মই কোৱা ষ্টাইলত বনাই খাব, মজা লাগিব। আমাৰ এইফালে আজি এজনে মুখৰ মাতে নাই, একদম চুপচাপ খাই আছে। গাহৰি মাংস পাইছেতো পূৰা দবাই আছে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকন বটনটো দবাই কিনে অল কৰি ৰাখিব, যাতে এনেকুৱা ভাল মজাদাৰ ভিডিঅ' আপোনালোকে পাই থাকে।